প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম খাৰুৱা তেল সন্ধান পোৱা ৰাজ্যখনৰ নাম কি? অপশ্যন এ অসম, অপশ্যন বি গুজৰাট, অপশ্যন চি কেৰালা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অসম। আজি আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে কিমান চনত অসমত প্ৰথম খাৰুৱা তেলৰ আৱিষ্কাৰ হৈছিল? অপশ্যন এ 1889 চনত, অপশ্যন বি 1901 চনত, অপশ্যন চি 1962 চনত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1889 চনত। আজি আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে নুনমাটি তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? অপশ্যন এ 1889 চনত, অপশ্যন বি 1901 চনত, অপশ্যন চি 1962 চনত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1962 চনত। আজি আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে বঙাইগাঁও তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? অপশ্যন এ 1889 চনত, অপশ্যন বি 1901 চনত, অপশ্যন চি 1979 চনত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে 1979 চনত। আজি আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে ডিগবৈ তেল শোধনাগাৰটো কিমান চনত স্থাপিত হৈছিল? অপশ্যন এ 1889 চনত, অপশ্যন বি 1901 চনত, অপশ্যন চি 1962 চনত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1901 চনত। আজি আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে নুমলীগড় তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? অপশ্যন এ 1999 চনত, অপশ্যন বি 1901 চনত, অপশ্যন চি 1979 চনত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1999 চনত। আজি আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো কোন স্থানত আছে? অপশ্যন এ ডিগবৈ, অপশ্যন বি নুনমাটি, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিগবৈ। 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম ৰাজহুৱা খণ্ডৰ শোধনাগাৰটো কোন স্থানত অৱস্থিত? অপশ্যন এ ডিগবৈ, অপশ্যন বি নুনমাটি, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নুনমাটি। 9 নম্বৰ প্ৰশ্নটো হৈছে অসম চুক্তিৰ তেল শোধনাগাৰ বুলি অসমৰ কোনটো তেল শোধনাগাৰক কোৱা হয়? অপশ্যন এ ডিগবৈ, অপশ্যন বি নুনমাটি, অপশ্যন বি নুমলীগড়, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নুমলীগড়। 10 নম্বৰ প্ৰশ্নটো হৈছে শোধনাগাৰ আৰু পেট্ৰ'ৰাসায়নিক প্ৰকল্প হিচাপে ভাৰতৰ প্ৰথম শোধনাগাৰটো হৈছে অপশ্যন এ ডিগবৈ, অপশ্যন বি নুমলীগড়, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বঙাইগাঁও।